হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল পাহিজ ৱৰ্ল্ডলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছালকুঁৱৰীৰ গুণাগুণৰ বিষয়ে। ছালকুঁৱৰীৰ ইংৰাজী নাম এল'ভেৰা আৰু সংস্কৃতত ইয়াক কোৱা হয় ঘৃতকুমাৰী, হিন্দীত কোৱা হয় ঘৃতকুমাৰী, তামিল ভাষাত কাটুলাই আৰু তেলেগুত কালাৱাণ্ডা বোলা হয়। আজি মই আপোনালোকক জনাম ছালকুঁৱৰী সৌন্দৰ্য চৰ্চাত আৰু বিভিন্ন ধৰণৰ ৰোগত কেনেদৰে সহায় কৰে। তাৰ আগতে এটা কথা জনাওঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ ছালকুঁৱৰীৰ সৌন্দৰ্য চৰ্চাত কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ছালকুঁৱৰী সৌন্দৰ্য চৰ্চাত সমগ্ৰ বিশ্বতে ব্যৱহাৰ কৰা হয়, লগতে বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ছালকুঁৱৰী সৌন্দৰ্য বৰ্ধনত বিশেষভাৱে সহায় কৰে। ছালকুঁৱৰীৰ বীজলখিনিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলিৰ অকালপক্কতা ৰোধ কৰে, উফি নাশ কৰে, লগতে চুলি সৰা বন্ধ কৰে। ছালত হোৱা বিভিন্ন ধৰণৰ খৰ খজুৱতি, উফি, ওকণি আদি নাশ কৰিবৰ বাবে ছালকুঁৱৰীৰ বীজল সানিব লাগে। ছালকুঁৱৰী আমাৰ মুখমণ্ডলত হোৱা পিম্পলছ, বলিৰেখা, দাগ আদি দূৰ কৰে, লগতে ছালখন নিমজ আৰু উজ্জ্বল কৰি তোলে। ছালৰ শুকান ভাৱ দূৰ কৰে। মই মোৰ ছালত অথবা চুলিত ব্যৱহাৰ কৰোঁ পতঞ্জলি এল'ভেৰা জেল। ৰাতি শোৱাৰ আগত মুখমণ্ডলত ভালকৈ প্ৰয়োগ কৰি ৰাতিপুৱা পানীৰে ধুই পেলাব লাগে। ঠিক তেনেদৰে গা ধোৱাৰ আধা ঘণ্টামান আগত ছাল আৰু চুলিত ব্যৱহাৰ কৰিব পাৰে। মই ইয়াৰ দ্বাৰা খুবেই উপকৃত হৈছোঁ। এইখিনিতে মই জনাওঁ যে মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ মনীষা ৰাণী গগৈ মোক কমেণ্টত সুধিছিল যে ৰ'দে পোৰা দাগ কেনেদৰে আঁতৰ কৰিব পাৰি, তাৰ বাবে টিপছ লাগে। তেওঁক মই এই ভিডিঅ'টিৰ দ্বাৰা জনাওঁ যে আপুনি আপোনাৰ ৰ'দে পৰা দাগৰ বাবে পতঞ্জলি এল'ভেৰা জেল অথবা যিকোনো ব্ৰেণ্ডৰ এল'ভেৰা জেল লওক, নতুবা আপুনি প্ৰাকৃতিকভাৱে পোৱা ছালকুঁৱৰীৰ এটা বা দুটা পাত কাটি আনি তাৰ ভিতৰৰ যি বীজলোৱা অংশ সেইখিনি ভালকৈ মুখমণ্ডলত অথবা ৰ'দে পোৰা ছালত ব্যৱহাৰ কৰক, আপুনি খুব সোনকালে সুফল পাব। এতিয়া আহোঁ ছালকুঁৱৰীৰ ঔষধি গুণলৈ। জুয়ে পোৰাত ছালকুঁৱৰীৰ বীজল লগালে ঢৌ নুঠে আৰু ঘাঁ সহজে শুকায়। শিশুৰ কৃমি হ'লে ছালকুঁৱৰীৰ বীজল এচামুচকৈ 5 দিন একেৰাহে খোৱালে কৃমি নাশ হয়। ছালকুঁৱৰীৰ বীজল আধা কাপ গৰু গাখীৰৰ লগত মিহলি কৰি তাত 2 চামুচ মিচিৰিৰ গুড়ি দি দিনে দুবাৰকৈ একেৰাহে এমাহ খালে শুক্ৰ গ্ৰাস হয়। ছালকুঁৱৰীৰ বীজল নিয়মীয়াকৈ খালে মহিলাৰ বগাস্ৰাৱ আৰু যুৱকৰ শুক্ৰক্ষয় ৰোগ নাশ হয়। জ্বৰ হৈ মূৰত উঠিলে ছালকুঁৱৰীৰ পাত 1 বা 2খন ভালদৰে থেতালি মূৰত 20 পৰা 25 মিনিট সময় প্ৰলেপ দি থ'লে জ্বৰ কমি যায়। কেঁচুমূৰীয়া ৰোগত ছালকুঁৱৰীৰ পাতৰ বীজল অংশ 5 চামুচ আৰু এচামুচ ঘিউ মিহলাই দিনে দুবাৰকৈ 5 পৰা 6 দিন খালে নিৰাময় পোৱা যায়। প্লীহা বৃদ্ধি অথবা স্প্লিন এনলাৰ্জমেণ্ট হ'লে 2 চামুচ ছালকুঁৱৰীৰ পাতৰ বীজলোৱা অংশ এচামুচ কেঁচা হালধিৰ ৰসৰ সৈতে মিলাই দুবাৰকৈ খালে 10 পৰা 15 দিনৰ ভিতৰত প্লীহা বৃদ্ধি কমি যায়। জণ্ডিছ ৰোগত ছালকুঁৱৰীৰ ৰস 10 গ্ৰামত 50 গ্ৰাম গৰুৰ গাখীৰ মিহলাই দিনে এবাৰকৈ এমাহ খালে উপশম পোৱা যায়। পিত্ত বেমাৰত ছালকুঁৱৰীৰ পাতৰ বীজলোৱা অংশ 2 চামুচ প্ৰতিদিনে আহাৰ খোৱাৰ পাছত খাব লাগে। প্ৰস্ৰাৱৰ জ্বলা পোৰা হ'লে, প্ৰস্ৰাৱ কম হ'লে ছালকুঁৱৰীৰ পাতৰ বীজল দিনে 2 চামুচকৈ 7 দিন খাব লাগে। ছালকুঁৱৰীৰ বীজলৰ সৈতে আধা চামুচ মিচিৰি মিহলাই খালে অধিক কামত আহে। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে। আগলৈ এনেধৰণৰ ভিডিঅ' লাভ কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব।